ইপিপিএল যোগদান কৰিছে আৰু বিশাল লোকক লৈ পেলাই যোগদান কৰিছে এয়া ইপিপিএল খালে পছন্দ চাওক আপোনালোকে জানে বিজেপি একচুৱেলি চেন্ট্ৰেল আৰু ষ্টেটত থাকক আমাৰ ক'বলগীয়া নাই কিন্তু আমি ইয়াত আমি প্ৰায় এৰিয়াত সোমাই কিনে আমি শুনিলো যে যেনিবা গোটেই আপোনাৰ যিমানখিনি জনগোষ্ঠী আছে তেখেতসকলে কৈছে যে যিমানে কওক এই বিটিচি অঞ্চলত বিপিএফ বাহিৰে আৰু শান্তি সম্প্ৰীতি আৰু ডেভেলপমেণ্ট কৰিব নোৱাৰে সেইকাৰণে যিমান জনগোষ্ঠী আছে আকৌ বিপিএফটো বিচাৰিছে আৰু ময়ো ষ্টাডি কৰিছোঁ যে হয় ইয়াত আঞ্চলিক দলটো খুব প্ৰয়োজন আৰু আঞ্চলিক দল হিচাপত আজি যেনিবা সেই বিটিচিখন যিটো চলাব হ'লে হাগ্ৰামা বাহিৰৰ আৰু কোনো নাই সেইকাৰণে আজি আমি নিজৰ জাতিৰ লগত অন্যান্য বিভিন্ন জনগোষ্ঠীৰ কাৰণে কাম কৰিবলৈ আজি আমি বিপিএফ আমি যোগদান কৰিছোঁ বিপিএফ বুলি ক'ব আৰম্ভ কৰিছে এইটো সঁচানে নাই এইটো 100% চাওঁ আজিৰ দিনত আজি 3700 সকল জুমদাৰ সমষ্টিত দেই 3700 তো 3700 এটা ফেমিলি কমচে কম আপোনাৰ 3জন 4জন থাকে এটা ফেমিলিত মোটামুটি এজনকে আহিছে এইটো প্লাছ কৰিলে আপুনি এনে ওলা যায় এনে ওলাই ইয়াত হা আজি আমাৰ তাত বিপিএফ হিচাপত আজিৰ দিনত ভোট মোটামুটি ইনটেক আজি জইনিংটো লৈ কিনি 1900 পৰা 20000 আজি আমাৰ ইনটেক হৈ গ'ল বিপিএফ হৈ কিনি এতিয়া আকৌ স্পেচিয়েলি বহুত মানুহ আজি কৈ আছে যে যেনিবা আমি কেণ্ডিডেট লগত আমি তাৰমানে জইনিং কৰিম যিটো এতিয়ালৈকে কেণ্ডিডেট ডিক্লেয়াৰ দিয়া নাই হয় ইলেকশ্যনটো হ'ব বহুত সময় আছে তথাপি আমাৰ চেণ্ট্ৰেল আৰু গ্ৰাছৰুট লেভেলে এটা তাৰমানে মেছেজ বাৰ্তা যিটো দিছে সুন্দৰমতি মোক চাবলৈ দিছে সেইকাৰণে মোৰ লগত সকলো তাৰমানে জইনিং ল'বৰ কাৰণে কমচে কম আৰু 2000 মান আছে 2000 ইয়াত কোনো মোটামুটি ইয়াত ক'ব গ'লে আপোনাৰ ইয়াৰ বাহিৰে বেলেগ সমষ্টি চালে খুব ভাল হ'ব যিটো ইয়াত আজিৰ দিনত জিৰ' বুলি ক'ব পাৰে আৰু বিজেপিটো আপোনাৰ এনেও নাই যিটো ৰেওৰেৱা দাৰ লগতহে গৈছিল বিপিএফৰ মানুহ এতিয়া যিমানখিনি বিপিএফৰ মানুহ ৰেওৰেৱা দাৰ লগত গৈছিল তেখেতসকলে গোটেই আজিৰ দিনত ঘূৰি আহিল 900 আপোনাৰ 80 জন কিমান বা আজি আহিছে মোৰ তাত তাৰমানে হোচা তত্ত্বটো সেইটো নাই 980 না 1000 এনেকৈ হৈছে বিজেপিৰ পৰা জইনিংটো ইউপিপিএলৰ পৰা এই পাৰিষদীয় নিৰ্বাচন কি প্ৰভাৱ পেলাব নাই চাওঁ একচুৱেলি মই তাৰমানে আগত বিজেপি আছিলে হয় বিজেপি হৈ কিনি মই চৰাইবিল সমষ্টি আমি কেণ্ডিডেট হিচাপতো মই খেলিছিলোঁ কিন্তু মই আপোনাৰ মিডিয়া থ্ৰুদি মই 3জনমান ব্যক্তিক মই ধন্যবাদ দিব বিচাৰিছোঁ বিজেপি আমাৰ এতিয়া এট প্ৰেজেণ্ট যিটো CM সন্মানীয় ডক্টৰ হেমেন্দ্ৰ বিশ্ব শৰ্মা ছাৰ তেখেতক আমি ধন্যবাদ দিব বিচাৰিছোঁ যিহেতু মই যেতিয়া কেণ্ডিডেট হৈছিলে বহুতখিনি কষ্ট কৰিছে মোৰ হয় সেইকাৰণে তেখেতক ধন্যবাদ দিছোঁ তাৰ লগত আগৰ যিটো CM সৰ্বানন্দ সোণোৱাল ছাৰ তেখেতক আমি ধন্যবাদ দিছোঁ যিহেতু মোৰ কাৰণে কেম্পিং কৰিবলৈ আহিছে আকৌ এজন সকলোৰে মৰম মোৰ নিজৰ দাদা বুলি আমি ক'ব পাৰোঁ আগৰ যিটো সভাপতি সেইটো হ'ল আপোনাৰ ৰঞ্জিত দাস এতিয়া মিনিষ্টাৰ এই ছাৰকো আমি ধন্যবাদ দিছোঁ যিহেতু ইহঁতৰ পৰা বহুতখিনি আমি শিকাবলৈ পাইছে সেইকাৰণে তেখেতসকলক আমি আমাৰ অন্তৰৰ পৰা ধন্যবাদ মই জ্ঞাপন কৰিছোঁ